নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিপক্ষে ৰাজ্যজুৰি প্ৰতিবাদ 44টা জাতীয় সংগঠনৰ দ্বাৰা আহ্বায়ক 12 ঘণ্টীয়া অসম বন্ধ কাৰ্বি আংলঙতো সৰ্বাত্মক খোলা থাকে কেৱল চৰকাৰী কাৰ্যালয় মেঘালয় অসম পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত অব্যাহত খাচীয়াৰ অবৈধ মাটি দখলৰ সংক্ৰান্ত বিশাল এলেকা খালী পৰি থকাৰ বাবে হ'ব পাৰে খাচীয়া হেনচকু কাৰ্বি ভূমিলৈ 44টা জাতীয় সংগঠনৰ দ্বাৰা আহ্বায়ক 12 ঘণ্টীয়া অসম বন্ধৰ পৰিপ্ৰেক্ষিতত পশ্চিম কাৰ্বি আংলঙতো বন্ধ প্ৰায় সৰ্বাত্মক প্ৰভাৱ কাৰ্যালয়সমূহত কৰ্মচাৰীসকলৰ হেৰেঙা উপস্থিতি নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ হিন্দু বাংলাদেশিক নাগৰিকত্ব প্ৰদানৰ বাবে ইতিমধ্যে কেন্দ্ৰই কাৰ্যকৰী কৰিবলৈ ওলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 লোকসভাত স্থাপনৰ বাবে যুঁজা হৈছে বিধেয়কখন গৃহীত হোৱাৰ বিপক্ষে সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদ চলি আহিছিল যদিও ৰাজ্য বা কেন্দ্ৰ চৰকাৰে অসমৰ জনতাৰ এই আৱেগক গুৰুত্ব দিয়া নাই পৰিৱৰ্তে লোকসভাত গৃহীত কৰাৰ বাবে প্ৰস্তুত কৰিছে ইয়াৰ প্ৰতিবাদ কল্পে 23 অক্টোবৰ ৰাজ্যৰ 46টা জাতীয় সংগঠনে আহ্বান কৰা অসম বন্ধৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে অৱশ্যে খোলা থাকে চৰকাৰী কাৰ্যালয়সমূহ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিপক্ষে ৰাজ্যৰ 46টা সংগঠনে কৰা 12 ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে কাৰ্বি আংলঙতো হিন্দু বাংলাদেশিক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে চৰকাৰ এই চক্ৰান্তক নস্যাৎ কৰাৰ সপক্ষে অসমৰ বিভিন্ন দল সংগঠনৰ এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছিল কেএছকে ধৰি কাৰ্বি আংলঙৰ কেইবাটাও জাতীয় সংগঠনসমূহে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে অসমকে ধৰি পাৰ্বত্য জিলা দুখনত বিভিন্ন খিলঞ্জীয়া লোকসকলৰ নিজৰ ভূমিতে পৰিণত হ'ব সংখ্যালঘুলৈ এই কথাৰ প্ৰতি গুৰুত্ব নিদিয়া চৰকাৰখনে কেৱল ৰাজনৈতিক স্বাৰ্থত বিধেয়কখন গৃহীত কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰতিবাদ জনাইছে এইদৰে সমগ্ৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্য সদৰ চহৰ ডিফুৰ সমূহ দোকান পোহৰ যান বাহন চলাচল বন্ধ থকাৰ ফলত ব্যাহত হয় জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা যান বাহনৰ চলাচল বন্ধ থকাৰ বাবে শিক্ষা প্ৰতিষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ অবিহনে বন্ধ ৰাখিবলগীয়া হয় আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়কে ধৰি জিলাখনৰ বিভাগীয় কাৰ্যালয়সমূহ খোলা থাকে যদিও স্বায়ত্তশাসিত পৰিষদ সচিবালয়ৰ বাদে আন চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকলৰ হেৰেঙা উপস্থিতি পৰিলক্ষিত হয় যিবিলাকে বন আজি অফিচ অহা নাই তেওঁলোকৰ কাৰণে যোৱাকালিৰ পৰা আমি অৰ্ডাৰ দিয়া হৈছে তেওঁলোকৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি কোন ৰেজিষ্টাৰ চোৱা হ'ব তেওঁলোকৰ আমি একশ্যন ল'ম আৰু তেওঁলোকৰ আমি আইনৰ যিটো ব্যৱস্থা ল'ব লাগে যিটো ছাৰ্ভিচ ৰুলছৰ মতে সেইটো আমি ব্যৱস্থা ল'ম আৰু যিবিলাকৰ বজাৰ এই দোকান খোলা নাই তেওঁলোকৰ কাৰণে আমি ট্ৰেডিং লাইচেঞ্চত তেওঁলোকক খুজিম যিটো ট্ৰেডিং লাইচেঞ্চটো আমি গোটেইখিনি আমি চিন্তা চৰ্চা কৰি আমি সেইটো আমি কেঞ্চেল কৰিবৰ কাৰণে বা ছাছপেনশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'ম ইপিনে বন্ধৰ পৰিপ্ৰেক্ষিতত কাৰ্যালয়লৈ নহা কৰ্মচাৰীসকলৰ বিৰুদ্ধে কাৰ্যকৰী লোৱা হ'ব বুলি কয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উল্লেখযোগ্য যে এই বাতৰি লিখা পৰলৈকে জিলাখনৰ কোনো প্ৰান্তৰ পৰা কোনো অপ্ৰীতিকৰ খবৰ অহা নাই অৰুণ লেখে ৰিপৰ্ট কাট নিউজ মেঘালয় অসমৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকাৰ মাটিৰ প্ৰতি হেনচকু একাংশ খাচীয়াৰ হেনচকু নিদিব কিয় ইফালে সাৰুৱা মাটি আনফালে দূৰ দূৰণিলৈ চকু মনিব পৰা বিশালতা কাৰ্বি ভূমিত কোনো খেতি বাতি কৰা সলনি পৰি ৰৈছে হাবিবনিৰে ভৰা তাতে পশ্চিম কাৰ্বি আংলঙৰ এই সীমান্ত এলেকাত কাৰ্বিসকলৰ গাঁও আছে সীমান্ত এলেকাৰ পৰা বহু দূৰত সেয়েহে কোনো নথকাৰ সুযোগ লৈ গছ কটাৰ পৰা ভাৰত চৰকাৰৰ জৰীপ বিভাগে পুতি থোৱা খুঁটা বাৰে বাৰে উভালি ভাঙি পেলাই খাচীয়াসকলে পেলালেও বাধা দিবলৈ অসমৰ সীমান্তৰ কোনো নাথাকে সেই সময়ত সীমান্ত এলেকাৰ বিষয় অধিক জানিবলৈ চাওঁ আহক আমাৰ কাট নিউজৰ এই ৰিপৰ্ট এয়া মেঘালয় অসমৰ সীমান্ত এলেকা দৃশ্যলৈ ভালদৰে মন কৰক অসম সীমান্ত এলেকাৰ এই বিশাল ভূমি একেবাৰে খালী দূৰ দূৰণিলৈ চাওক আপুনি নেদেখিব কোনো ফচলৰ খেতি আছে যদি মাথোন হাবি
আৰু অসম সীমান্তৰ ভিতৰত গাঁওকেইখন আছে সীমান্ত এলেকাৰ পৰা বহু দূৰত্বত নিজান সীমান্ত এলেকা সেয়েহে দিন দুপৰতেও আহি খাচিয়াৰ একাংশ দুৰ্বৃত্তসকলে সীমান্ত পাৰ হৈ আহি কাৰ্বি আংলঙৰ হাবিৰ পৰা কাটি নিছে গছ খালী মাটিত মেঘালয়ৰ লোকসকলে আহি কৰে বিভিন্ন শস্য তথা ফচলৰ খেতি সীমান্তত ভাৰত চৰকাৰে পুতি থোৱা খুঁটি উভালি ভাগি পেলাই নিজাকৈ সীমান্ত ঠিক কৰি পুতি থৈ যায় আন এটা খুঁটি ইমানবোৰ কাৰ্য কৰিলেও নিজান এলেকাত দেখিবলৈ নাই কোনো সীমান্তবাসী তাৰ বাবে দায়ী অসম তথা স্থানীয় চৰকাৰ নিজেও সীমান্ত এলেকাত অসম তথা স্থানীয় চৰকাৰৰ পৰা বিভিন্ন উন্নয়নমূলক কাৰ্য শিক্ষা প্ৰতিষ্ঠান নতুবা চহৰ গঢ়ি তোলা হ'লে সীমান্তৰ এই অৱস্থা আহি নপৰে এতিয়া মেঘালয়ৰ লোকসকলে অসম চৰকাৰৰ খুঁটি উভালি পেলাব নিজাববীয়াকৈ নতুনকৈ পুতিব জিলা প্ৰশাসন তথা স্থানীয় লোকে এদিন গৈ উভালি পেলাই দিব এইদৰে কেৱল চোৰ পুলিচৰ খেলেৰে সীমান্ত সমস্যা সমাধান সম্ভৱ নহয় সেয়েহে এই সন্দৰ্ভত অসম চৰকাৰ অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি বহু চিন্তাশীল ব্যক্তিয়ে মতামত ব্যক্ত কৰিছে হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ ৪৪টা জাতীয় সংগঠনে জনোৱা ১২ ঘণ্টীয়া বন্ধক বিফল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকললৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে বন্ধৰ আগদিনা কঠোৰ নিৰ্দেশনা দিছিল তত্ত্বত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উপ সচিবালয় বিভাগীয় তৰফৰ পৰাও দিছিল ২৩ অক্টোবৰ অসম বন্ধৰ পৰিপ্ৰেক্ষিতত কাৰ্যালয়ত উপস্থিত থকা নিৰ্দেশনা কিন্তু এই নিৰ্দেশনাৰ মতে কাৰ্যালয়ত কৰ্মচাৰী উপস্থিতি নিয়মীয়া নহল পাহাৰীয়া জিলাৰ পশ্চিম কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ হামৰেনটো সকলো চৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিলেও কৰ্মচাৰীসকলৰ হেঙা উপস্থিতিৰ বাবে চৰকাৰী কাম কাজ প্ৰায় নোহোৱা বুলিবই পাৰি আনহাতে ১২ ঘণ্টীয়া অসম বন্ধৰ পৰিপ্ৰেক্ষিতত যান বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ থাকে ফলত লোকসকলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয় যদিও কিছুমান ঠাইত দুই এখন দোকান খোলে যদিও বন্ধ প্ৰায় সৰ্বাত্মক বুলি ক'ব পাৰি আমাৰ ডংকা ৰেভিনিউ অফিচত সকলো ষ্টাফে প্ৰেজেণ্ট আছে বিশেষ আমাৰ এআৰও ছাৰ তেখেতে ইমাৰ্জেঞ্চি বৰ্ডাৰ মিটিঙত গুচি গ'ল বন্ধ আছিলে হ'লে আমি ষ্টাফত আমাৰ এছডিঅ' ছাৰে হামৰেন বৰ্ডাৰ মিটিং কাৰণে গৈছিলোঁ তাৰপিছত আমি যিমানখিনি ষ্টাফ আছে আমি এটেণ্ড কৰি অফিচত আছোঁ কোনখন অফিচ আমাৰ এডুকেশ্যন অফিচ হামৰেন চাব ডিভিজন এডুকেশ্যন আনহাতে বন্ধৰ সময়ছোৱাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই সুপ্ৰিম কোৰ্টৰ পৰা এইটো ৰায়দান দিয়া আছে যে বন্ধটো বেন কৰা হৈছে এইটো যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এইটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অৰ্ডাৰৰ পৰা নহয় অসম চৰকাৰৰ অৰ্ডাৰ নহয় এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এই সুপ্ৰিম কোৰ্টৰ পৰা যিটো নেকি বন কালচাৰটো বেন কৰিছে সেইমতে আমি গভৰ্ণমেণ্টতো আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো মানিব লাগে এবভ ল'টো আমি যাব নালাগে ল'ৰ ওপৰতো আমি যাব নোৱাৰে গতিকে যিটো নেকি সুপ্ৰিম কোৰ্ট যিটো অৰ্ডাৰ আছে চেণ্ডিং অৰ্ডাৰ আছে এইটো কাৰণে আমি বনৰ কালচাৰটো আমি নাইকিয়া কৰিব বিচাৰিছোঁ আমি ৱৰ্ক কালচাৰটো আমি কাম কৰিব বিচাৰিছোঁ ৱৰ্ক কালচাৰ কেনেকৈ ডেভেলপ কৰিব লাগে কেনেকৈ কাৰ্বি আংলঙৰ অলৰাউণ্ডৰ ডেভেলপমেণ্ট হ'ব লাগে সেই কথাটো আমি সদায় চিন্তা কৰোঁ আৰু টিম কাৰ্বি আংলঙত আমি সেইটো আজি বনটো আমি অপ'জ কৰিছোঁ যাতে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত আমি সেই কাৰ্যসূচী বনৰ কাৰ্যসূচীতে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আমি সেইটো মই ক'ব নাজানো এইটো পাৰ্লিমেণ্টৰ কথা কিন্তু এইটো চিচিডল এমেণ্ডমেণ্টৰ যিটো কি এইটো
যিটো এমেণ্ডমেণ্টৰ এইটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কথা যিটো এইটো যে আমাৰ কাউন্সিলৰ পাছ নহয়, এছেম্বলি পাছ হয়, এইটোতো পাৰ্লিমেণ্টতে পাছ কৰিব। গতিকে সেইটো পাৰ্লিমেণ্ট পাছ কৰাটো আমি এইটো পাছ কৰাটো আমি বাধাও দিব নোৱাৰি, সমৰ্থনো দিব নোৱাৰি। সুন্দৰক্ৰ জাচন ইংহি ৰিপৰ্ট কাট নিউজ। ডিফু চহৰবাসীৰ বাবে দুখবৰ। ডিফুস্থিত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ এগৰাকী সৎ কৰ্মচাৰী আৰু নাই। মোহন ইংটি নামৰ 40 বছৰীয়া সৎ কৰ্মচাৰী মোহন কিডনী ৰোগত আক্ৰান্ত হয়। দীৰ্ঘদিন ধৰি গুৱাহাটী এপ'লো হস্পিটেলতে চিকিৎসাধীন আছিল আৰু চিকিৎসাধীন অৱস্থাতে 22 অক্টোবৰ বিয়লি 4 বজাত শেষ নিশ্বাস ত্যাগ কৰে মোহন ইংটিয়ে। এগৰাকী সৎ কৰ্মচাৰী মোহন ইংটি কিডনী ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে কালি বিয়লি। ডিফুস্থিত জিলা সংযোগ বিভাগৰ কৰ্মচাৰী মোহনৰ মৃত্যুৰ সময় 2 কন্যা আৰু পত্নীক ইহ সংসাৰ এৰি থৈ গৈছে। কাৰ্বি আংলঙৰ কহৰাৰ নিবাসী মোহন ইংটি এগৰাকী বৰ সৎ চৰকাৰী কৰ্মচাৰী আছিল। তেওঁৰ এই অকাল মৃত্যুৰ বাতৰিয়ে সহকৰ্মী, ওচৰ চুবুৰীয়া তথা আত্মীয় কুটুমৰ লগতে তেওঁৰ গুণমুগ্ধক মৰ্মাহত কৰিছে। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait. Not only this, Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at 70024 56806 or 9957 537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Difu Main Market. Hurry up! Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service, accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love.
Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Kanj Juice. Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত RMSে অধীনত নিময়মান অৱস্থাত আছে ডেথৰ গাৰ্লছ হোষ্টেল হোষ্টেল নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলৈ এতিয়াও বাকি আছে প্ৰায় 20% কাম কিন্তু ভৱনটোৰ মাজে মাজে ফাটিবলৈ আৰম্ভ কৰাত চূড়ান্ত প্ৰশাসনলৈ পৰিণত হৈছে নিময়মান হোষ্টেলখন এই দৃশ্য নিময়মান ডেথৰ গাৰ্লছ হোষ্টেলৰ দুৱাৰবাগৰি পৰিষদ সমষ্টি অন্তৰ্গত ডেথৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদতে সজোৱা হৈছে এখন হোষ্টেল সযুক্ত আসনৰ এই হোষ্টেলখন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই প্ৰথম গ্ৰাউণ্ডৰ বেৰা ঠায়ে ঠায়ে ফাটিবলৈ আৰম্ভ কৰিছে দৃশ্যটো ভালদৰে মন কৰিলে দেখিব ফাটিবলৈ যোৱা এই ভৱনৰ ছাত্ৰীসকল থকাৰ বাবে কিমান সুৰক্ষিত ভৱনটোৰ প্ৰতিটো কোঠাৰ দৰ্জা খিৰিকীৰ বাবে ব্যৱহাৰ কৰা প্লাইউড হৈছে অতি নিম্নমানৰ ভৱনটোৰ নিৰ্মাণটো নিকৃষ্ট সামগ্ৰী ব্যৱহাৰ কৰা হেতুকে এইদৰে ফাটিবলৈ লৈছে স্থানীয় ৰাইজৰ অভিযোগ হোষ্টেলটোৰ নিময়মান অৱস্থা এৰি এনেদৰে পেলাই ৰখাৰ পিছত ভৱনটোৰ অৱস্থা পৰিদৰ্শনৰ বাবে দেখিবলৈ নাই বিভাগীয় বিষয়া নাই ঠিকাদাৰ আৰু নাই অভিযন্তা প্ৰায় কোটিৰ ঘৰত চৰকাৰী ধন অপচয় কৰি সজাবলৈ লোৱা আৰু ক্ৰমে অতি বিপদজনক হৈ পৰা হোষ্টেলখনৰ এইদৰে ফাটি যোৱা অংশ ভাগি পুনৰ নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজে ডেথৰ পৰা বিশেষ প্ৰতিবেদক ডেথৰ
দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ সপক্ষে যুঁজি যোৱাত আগ্ৰহী কাৰ্বি আংলং নৃগোষ্ঠীয় সুৰক্ষা সংগঠনে বিগত দিনৰে পৰা বিভিন্ন সময়ত মাত মাতি আহিছে। আজি 24টা জাতীয় সংগঠনে দিয়া 12 ঘণ্টীয়া বন্ধৰ কাৰ্যসূচীৰ মাজতে সংগঠনটোৱে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্যৰ লগতে কাৰ্যবাহী সদস্য ক্ৰমে কাছে ৰংপিপি, অমৰ সিং দিছ, প্ৰদীপ ৰংপি, জগত সিং ইংটি একোখনকৈ ফুলাম পোহৰে উষ্ম সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে স্মাৰক পত্ৰখনত কাৰ্বি আংলঙৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি দিয়া স্মাৰক পত্ৰখনত আছে জিলাখনৰ নৃগোষ্ঠীয় জনজাতীয় শিক্ষিত যুৱক যুৱতীসকলক 90% আৰু বাকী 10% আন জাতি জনগোষ্ঠীক বিভিন্ন চৰকাৰী বিভাগৰ পদত নিযুক্তি দিব লাগে। ভাৰতীয় সংবিধানৰ 244 অনুসৰি শীঘ্ৰে দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীত জোৰ দিব লাগে। দুইখন জিলাক ষষ্ঠ অনুসূচী শক্তিশালী কৰিব লাগে আদি 7টা বিষয় উল্লেখ কৰে। এই কথা সংগঠনটোৰ প্ৰচাৰ সম্পাদকে কাট নিউজক জানিবলৈ দিয়ে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।